আমাৰ বাওখুংগ্ৰী সমষ্টিৰ পৰা আহিব পৰা জ্যেষ্ঠ আমাৰ বুদ্ধিজীৱীসকল, দাদা ভাইসকল, বাইদেউ ভনীসকল, পৰম শ্ৰদ্ধ ৰাইজ, মই সকলোকে আন্তৰিক মনৰ পৰা সন্মান যাচিছো, আদৰিছো। খুলুমবাই, নমস্কাৰ, প্ৰণাম, আসসালামু আলাইকুম, সালাম, খানছেকান। আৰু খুব ভাল লাগিছে। আমি কোকৰাঝাৰ মিশন লোৱা হৈছিলে যে আমি 6টা কোকৰাঝাৰ ব্লকত বা আমাৰ সিভিল ডিস্ট্রিক্টত যিমানবোৰ আমাৰ ব্লক হয়, সমষ্টি হয়, আমি জিকি আনিবই লাগিব, জিকিবই লাগিব। এই আমি মানে মিশন লোৱা হৈছিলে টাৰ্গেট। আৰু এই হিচাপতে মই অনুৰোধ কৰিছো যাতে আমাৰ বাওখুংগ্ৰী সমষ্টিৰ যিমানবোৰ আজি ইয়াত আমাৰ কৰ্মী আছে বা আমাৰ ৱেল উইচাৰ্ছ আছে, পৰম শ্ৰদ্ধ ৰাইজ, আমাৰ দায়িত্ব আমি বাওখুংগ্ৰী ব্লকটো, বাওখুংগ্ৰী সমষ্টিটো আমি উদ্ধাৰ কৰিবই লাগিব, হয়নে নহয় ৰাইজসকল? বহুত দিন হল আমি দনেশ্বৰ গয়াৰী ডাঙৰীয়াক দেখুৱাটো ন, বহুত দিন হল। এই 5টা বছৰটো এনে কাটি দিলে। আৰু আগতে EM থাকাৰ সময়তো বহুতখিনি ডিস্টাৰ্ব কৰিলে আমাক। 2020ত আমি ভালদৰে কেম্পেইন কৰিব পৰা নাই, আমি ভালদৰে মানে এই নিৰ্বাচনৰ যি প্ৰচাৰ আমি চলাব পৰা নাই। সব জায়গাতে আমাক ধমকি দিছে, দাবী দিছে, মানে ধমকি দিছে, ভাবুকি দিছে, জাগাই জাগাই মাৰপিট কৰিছে, আমাক খেদাই দিছিলে, হয় না নহয় ৰাইজসকল? এই আমাৰ গণতন্ত্ৰটো নোহোৱা কৰি দিছিলে, গাড়ী বিলাক ছিন্ন ভিন্ন ভাঙাই দিছে। আমি যে বাচি আহিছো আল্লাহৰ দুৱাত, ভগৱানৰ দুৱাত, ঈশ্বৰৰ দুৱাত, নংগনা নङा रायजोरा जानो थांगोन जोङो खुनुरुखुमसो बासिनानै फैदों। আজি শান্তি প্ৰতিষ্ঠা হৈছে আৰু আমি উন্নয়ন সবৰ ইউনিটি বা সবৰ ইন্টিগ্ৰিটি সমন্বয়ৰ কাৰণে আমি আৰু যাতে সবে গণতান্ত্ৰিক মানে নাগৰিক হৈ পেলাই আমাৰ নিজৰ অধিকাৰটো পায়, ইয়াৰ কাৰণে আমি সবে কাম কৰিবই লাগিব। এই দাবী ধমকি অগণতান্ত্ৰিক এইবোৰ আমি মানি নলম। এতিয়া মানি লব নেকি আপুনি? মানি নলওঁ। আমি যেতিয়া প্ৰচাৰ কৰিছিলো মাত্ৰ একটাই কথা কৈছিলে যে প্ৰমোদ বড়ো ছাৰৰ চৰকাৰ আহিলে, এই বাইদেউসকল আহিলে, UPPL আহিলে মাটিৰ পৰা উচ্ছেদ কৰি দিম। ক'ত উচ্ছেদ হৈছে? মন্দিৰ মানে মছজিদ বোলে মানে আমি উৎখাত কৰি দিম, এইটোৱে প্ৰচাৰ কৰিছিলে। কিন্তু আজি কি হল? আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, সন্মানীয় আমাৰ BTR-ৰ EM, আপোনাকে এতিয়া আলাৰী চোৰাঙৰ নামত যেনেকা মন্দিৰত দিছে, যেনেকুৱা মানে গিৰিজাত দিছে, লক্ষী মন্দিৰত দিছে, বাথৌ থানচালিত দিছে, ব্ৰহ্মত মন্দিৰত দিছে, ঠিক আমাৰ মছজিদৰ কাৰণে আজি ধুনীয়াকৈ আলাৰী চোৰাঙৰ নামতে 2 লাখ টকাকৈ আমাৰ জয়পুৰ, হালবাৰী আৰু বৰখাস, আলুৰ ভুই প্ৰতিটো জাগাতে আজি দিয়া হল। তো কিমান ডাঙৰ কাম কৰিলে। সবকে মই জোৰকৈ হাত চাপৰি দিয়াৰ কাৰণে অনুৰোধ কৰিলো। আৰু ঠিক তেনেকুৱাই আমাৰ মন্দিৰতো এতিয়া দুৰ্গা পূজা অহাৰ আগতে শ্ৰীযুত প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আৰু সেই খিনিটো দিয়া হব, আলাৰী চোৰাঙৰ নামত আৰু দিয়া হব। আৰু ঠিক তেনেকুৱাই বহুতখিনি মাটিৰ পাট্টাটো এতিয়া দি দিয়া হল। এতিয়া মনত মানুহৰ বিশ্বাস আহিছে যে আমি এতিয়া এই BTR অঞ্চলত শান্তিৰ নায়ক আমাৰ নেতা প্ৰমোদ বড়ো ছাৰে যি প্ৰতিষ্ঠা কৰিব বিচাৰিছে এইটো সফল হল। আমি সব এক হৈ পেলাই একেলগে কাম কৰিম উন্নয়নৰ কাৰণে, আমাৰ নিজৰ নৱপ্ৰজন্মৰ কাৰণে, আমাৰ মহিলাৰ কাৰণে, আমাৰ সমাজৰ কাৰণে, আমাৰ পৰিয়ালৰ কাৰণে। আৰু BTR অঞ্চলটো যে শান্তিৰ এটা ধুনীয়া মানে প্ৰশাসন বা এটা ধুনীয়া 6th শিডিউল এইটো আমি মানে গোটেই অসম বা ভাৰতক আমি দেখুৱাই দিব লাগিব। আহক দাদা ভাইসকল, বাইদেউ ভনীসকল, আমি সব মিলি পেলাই বাওখুংগ্ৰী সমষ্টিটো উদ্ধাৰ কৰিব লাগিব, ভালদৰে কাম কৰি পেলাই। এনে আমাৰ ৰাইজে পৰিৱৰ্তনটো বিচাৰিছে আৰু আকৌ এবাৰ প্ৰমোদ বড়ো ছাৰৰ দৰকাৰ হৈছে না হোৱা নাই বাইদেউসকল? বহুতখিনি আমাৰ এতিয়া কাম কৰিব লগা আছে। মহিলাবিলাকক সন্মান দিছে আৰু এই সন্মানটো আমি ৰাখিব লাগিব। আৰু সকলোকে আজি আহি পেলাই ইয়াত মানে সেই আদৰণি ৰেলীত বা ৱেলকাম ৰেলীত অহাৰ কাৰণে মানে
পাৰ্টিচিপেট কৰাৰ কাৰণে অংশগ্ৰহণ কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু সকলোকে অভিনন্দন জ্ঞাপন কৰিছো যে আমি আজি ছাৰক ভাগ্যৱান আমি হয় নে নহয় ছাৰক আমি পাইছো ছাৰে বহুতখিনি মাটিৰ কাম কৰাৰ অভিজ্ঞতা আছে আমাৰ ইএম হয় বিটিআৰৰ তো ভালদৰে আমাৰ মাজত কাম কৰি পেলাই ছাৰে আমাক সহায় কৰিব বাউখুংগ্ৰি সমষ্টিত আৰু আমি ছাৰক ওয়েলকাম জনাইছো আৰু আমি ছাৰৰ কাৰণে সবেই লাগি পৰি কাম কৰি যাম আমি সবকে ছাৰৰ হৈ পেলাই নিজকে কেণ্ডিডেট ভাবি পেলাই আমি সবে কাম কৰিম ইমানখিনি কৈ মই ইয়াতে আৰু এবাৰ সবকে ধন্যবাদ জ্ঞাপন কৰিছো बेबायदि बुंनानै जाहाथे मानगोनां रायजो राजा नोंथांमोन जोंहा जेरैखि जाया बाउखुंग्रि समष्टिया जोंना आइजोनि भटारफ्राबो बांसिन आरो आवगोलावबो आइजोफ्रानो बिराद गोसो मोदोम होनानै मावो दा ओंखारबोफिनजोबदो जोंहा बिराद गोसो होनानै मावनांगौ बाउखुंग्रि समष्टिखौ जोंहा आरो साबसिननिफ्राय साबसिन खालामनांगौ बयनिफ्रायबो जोंनि सारा बिटिआर ओनसोलाव बयनिफ्रायबो समायना रमायना समष्टियानो जाहैबाय बाउखुंग्रि समष्टि जोंहा बाउखुंग्रि बिमानि आशीर्वादखौ लानानै जोंहा आरो साबसिन हामसिन आसामावल' नङा नर्थ इस्टआवल' नङा सारा भारतआवनो जोंहा सिनायथिखौ होनांगौ दिनै भारतनिफ्राय मोजां प्रजेक्टआ बाहाय दिप्लायावबो फैबाय धीराव फैबाय आरो माखासे जायगायावबो जोंनाव गोबां प्रजेक्ट फैगासिनो दङ बाउखुंग्रिनि सिनायथिया साबसिननिफ्राय हामसिन जानानै फैगासिनो दं आरो बाहाय जोंना श्रीजुत जोंनि रन्जित कुमार बसुमतारी जोंनि गोदान बाउखुंग्रि समष्टिनि बिजाथिया जोंनो बेखौ मान होनायनि थाखाय सिनायथि होनायनि थाखाय जोंखौ जेब्लाबो मदद होगोन आरो खामानि मावगोन बेखिनि बुंनानै आं बाहायनो आंनि बिबुंथिखौ फोजोबनो सानबाय गोजोनथोंसै धन्यबाद गोजोननाय जासिदों मेडामनिसिम धन्यबाद থাকিল মেডামলৈ ইয়াৰ পিছত আমাৰ দুজনমান সম্বৰ্ধনা জনাবলৈ বাকী আছিলে তেখেতসকলৰ আমাৰ বায়ে চালিছে হৰিদলপুৰৰ তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ কৰিলোঁ আৰু ইয়াৰ লগতে আমাৰ এজন আছে আক্তাৰ আলী তেখেত অলপ বয়সৰ আছিলে নতুনকৈ জইনিং হোৱা তেখেত ব্ৰেভ হয় বিপ্লৱৰ ব্ৰেভ আছিলে এতিয়া আমাৰ দলৰ ব্ৰেভ এতিয়া আমি অলপ সময়ৰ কাৰণে শ্লোগান দিব বিচাৰিছো য'ত নাকি বিপিএফ দলে বিৰোধী দলে আমাৰ দলীয় নেতাসকলক বিভিন্ন প্ৰচাৰ চলাবলৈ বিঘ্নিত কৰিব বিচাৰিছিলে সেইটোৰ কাৰণে আমি শ্লোগান দিব ওলাইছো UPPL long live UPPL long live UPPL long live Kagara long live Kagara long live Kagara long live Ranjit Basumatary long live Ranjit Basumatary long live Ranjit Basumatary long live Hindu Muslim bhai bhai Hindu Muslim bhai bhai Hindu Muslim bhai bhai Berona Gro bhai bhai Berona Gro bhai bhai Berona Gro bhai bhai UPPL Zindabad UPPL Zindabad 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 UPPL Zindabad Zikiba Zikiba long live 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 Zikiba 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 Zikiba